মৰিগাঁও জিলা এজন সচেতন ব্যক্তি হিচাপে আমি সকলোৱে এটা কথাই ক'বলৈ বিচাৰোঁ যে আছাম যিটো আমাৰ ইউটিউবাৰ চেনেল লাভুমণি আমচং আজি তেখেতে পলিউশ্যন চেণ্টাৰলৈ গৈ তেখেতে আজি সঠিকটো উদঙাবলৈ গৈছে আৰু সঠিকটো উদঙাবলৈ যাওঁতে তেখেতক আমি ইউটিউব চেনেলৰ পৰা দেখিছোঁ যে 5-6জন ব্যক্তিয়ে তেখেতক জবৰদস্তকৈ কিছুমান কুৱেশ্যন কৰিছে। তো আমি জানাত আমি ইউটিউব চেনেলৰ পৰা চাই আমি এইটো বুজিছোঁ যে পলিউশ্যন চেণ্টাৰ যিটো ধৰি লওক গভৰ্ণমেণ্টৰ পৰা যিটো আমাৰ ধৰি লওক ৰেট বান্ধি দিছে সেই ৰেটটো তেওঁলোকে ল'ব লাগে তাতোতকৈ তেওঁলোকে অতিৰিক্ত লৈছে আৰু অতিৰিক্তটো ল'ব যাওঁতে আমাৰ সকলো হৈ পেলাই সকলো ভালৰ কাৰণে এই সঁচা কথাটো তেওঁ উদঙাবলৈ গৈছে আৰু উদঙাবলৈ যাওঁতে তেওঁক কি কৰিছে 5-6জন ব্যক্তিয়ে তেওঁক আগচি ধৰি কিছুমান কুৱেশ্যন কৰিছে আৰু কুৱেশ্যন কৰা নহয় তেওঁলোকৰ বডি লেংগুৱেজে এইটো ক'ব বিচাৰে যে যদি কোনোবা ব্যক্তিয়ে যদি ভিডিঅ' বা কেমেৰা যদি কৰি নাথাকিলে দিয়ে সেইখিনি সময়ত তেওঁলোকৰ বডি লেংগুৱেজে এইটো ক'ব বিচাৰে যে মানুহজনক ক'ৰবাত তেওঁলোকে অপদস্থ কৰিলে দিয়ে। মই সেই তেওঁলোকক এইটোৱে গৰিহণা দিছোঁ সেই ব্যক্তিকেইজনক তেওঁলোকে পলিউশ্যন চেণ্টাৰ খুলিব গৈছে নে মানুহক কিবা তেনেকুৱা কুৱেশ্যন খুজি গুণ্ডাগী ষ্টাইলত কথা ক'বলৈ গৈছে। আমি ধিক্কাৰ দিছোঁ আৰু আমি এইটো কেতিয়াও তেনেকুৱা হ'বলৈ নিদিওঁ। আমি এজন সচেতন ব্যক্তি হিচাপে আমি সকলোৱে সচেতন ব্যক্তি হিচাপে আমি ধিক্কাৰ দিছোঁ আৰু এইটোৰ ক্ষেত্ৰত আমাৰ আইনে তেওঁলোকৰ ওচৰত ব্যৱস্থা ল'ব লাগে। ৰাস্তাৰ ওপৰত এইটোৱে ক'বলৈ বিচাৰোঁ আজি আপোনালোকে চাওক আজি যিটো আমাৰ নেটৰ যুগ আজি মানুহে এনেকুৱা চিন্তাধাৰণা হৈ গ'ল যে ধৰি লওক মংগল গ্ৰহত মাটি কিনি ঘৰ বনোৱাৰ কথা চিন্তা কৰিলে। এই সাজপাৰৰ ওপৰত ইমান এটা মানে তলৰ কথা তেওঁলোকে চিন্তা কৰাটো আমি ধিক্কাৰ দিছোঁ। কাৰণ চাওক সকলো জাতিগত নিজৰ জাতিগত ড্ৰেছ পোছাক সকলোৱে পিন্ধিব পাৰে। আজি তেওঁ চুৰিয়া এখন পিন্ধি অকল মৰিগাঁও জিলা বুলিয়ে নহয় অসমৰ নহয় ভাৰতবৰ্ষৰ যিকোনো জেগাতে তেওঁ নিজৰ জাতিগত সাজপাৰটো পিন্ধি যাব লাগে। কাৰণ সকলো জাতিগত এজন খিলঞ্জীয়া এজন ভূমিপুত্ৰ তেওঁ জাতিগত ড্ৰেছ পিন্ধি পেলাই মৰিগাঁৱলৈ আহিছে। মৰিগাঁও নহয় যিকোনো ঠাইতে তেওঁ যাব পাৰে কিন্তু তাৰ ওপৰত তেওঁলোকে সেইটো কমেণ্ট উঠাব নোৱাৰে। আমি এইটোৱে ক'ব বিচাৰোঁ সকলো অধিকাৰ আছে, সকলো নিজৰ জাতিৰ ওপৰত সকলো অধিকাৰ আছে, স্বাভিমান আছে। এই স্বাভিমানক তেওঁলোকে ৰক্ষা কৰিব লাগে আৰু তেওঁলোকে এইটো কুৱেশ্যন কৰাৰ ক্ষেত্ৰত আমি তেওঁলোকক আমি ধিক্কাৰ দিছোঁ।